BTC আমি ডবল ডিজিট পাম। নাই আগতে ঘোষণা কৰিব লাগিব কথা নাই। আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত হ'ব, দলে যিটো সিদ্ধান্ত ল'ব সেইটোৰ আধাৰতে চিফ হ'ব, গতিকে ডবল ডিজিট যিহেতু আমি পাম, গতিকে আমাৰ নেতৃত্বত চৰকাৰ আগন্তুক দিনত BTCত হ'ব। মিত্ৰতাৰ লগত সেইটোৱে বিষয়টো বিধানসভাৰ বিষয়টো ৰাষ্ট্ৰীয় সমিতি চোৱা চিতা কৰে, গতিকে আৰু সাধাৰণ নিৰ্বাচনবোৰ মই চোৱা চিতা কৰোঁ, গতিকে বিধানসভা বা লোকসভাটো চোৱা চিতা কৰে যিহেতু ৰাষ্ট্ৰীয় সমিতি, গতিকে তেওঁলোকে সিদ্ধান্ত ল'ব। অলপ কথাটো কনচেপশ্যনটো ৰং হৈছে। প্ৰথম কথা হৈছে কি যে আমিতো অসম গণ পৰিষদ দলো আমাৰ লগত আছিলে, কিন্তু পঞ্চায়ত নিৰ্বাচনত আমি অকলে নিৰ্বাচন খেলিছোঁ। আমি তেতিয়া কৈছিলোঁ যে সংগঠন শক্তিশালী কৰাৰ এটা মূল আহিলা হৈছে পঞ্চায়তসমূহ, যাৰ কাৰণে পঞ্চায়ত নিৰ্বাচনত আমিও অকলে খেলিছোঁ, AGPও অকলে খেলিছে, BPF অকলে খেলিছে। অনুৰূপভাৱে আমি BTADটো যিহেতু এইটো এটা সৰু এটা নিৰ্বাচন, আৰু আমিও সেইকাৰণে এই BTADটো আমি অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ, আৰু আমি মিত্ৰতা কৰিছোঁ, আমি ৰাইজৰ লগত মিত্ৰতা কৰিছোঁ, BTC বাকী ৰাইজৰ লগত মিত্ৰতা কৰিছোঁ, আমি কাৰো লগত মিত্ৰতা কৰা নাই। আৰু আমাৰ যুক্তি এইকাৰণে আছে যে যিহেতু আজি কাৰ্বি সমাজ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, কাৰণ কিয় কাৰ্বি আলং অট'নমাছ কাউন্সিল আমাৰ দখলত আছে। আজি ডিমাচা সমাজ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, কাৰণ কিয় ডিমা হাছাও অট'নমাছ কাউন্সিল আমাৰ দখলত আছে। দেউৰী সমাজ আমাৰ লগত আছে, কাৰণ দেউৰী জনগোষ্ঠীৰ সমাজখনৰ জৰিয়তে গঠিত যি অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল ভাৰতীয় জনতা পাৰ্টিৰ দখলত, গতিকে সেই জনগোষ্ঠী আমাৰ লগত আছে। তিৱা সমাজ আমাৰ লগত আছে, কাৰণ কিয় তিৱা অট'নমাছ কাউন্সিল আমাৰ লগত আছে। ঠিক তেনেকুৱাকৈ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল আমাৰ লগত আছে, ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল আমাৰ লগত আছে। আৰু BTADত যিহেতু বড়ো জনগোষ্ঠী, যিহেতু BTADৰ বাহিৰৰ প্ৰায় 8 লাখ বড়ো জনগোষ্ঠী আছে, আৰু সেইসকলক প্ৰতিনিধিত্ব কৰা আৰ্থসামাজিক যিটো সংগঠন UBPO, ইউনাইটেড বড়ো পিপুল অৰ্গেনাইজেশ্যন, যিহেতু তেওঁলোকে আমাৰ লগত যিহেতু যোগদান কৰিছে, আৰু তেওঁলোকে আমাক কৈছে যে বড়োলেণ্ডৰ বাহিৰত থকা যিমানবোৰ বড়ো জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকে আগন্তুক দিনত আমাৰ BJPক ছাপোৰ্ট কৰিব বুলি কৈছে। গতিকে সেইকাৰণে আমি আশা ৰাখিছোঁ যে বড়ো জনগোষ্ঠীৰ যিসমূহ আমাৰ BTADত আছে তেওঁলোকেও যিহেতু আমাক সমৰ্থন জনাইছে, গতিকে আগন্তুক দিনত বড়ো সমাজো আমাৰ লগত থাকিব। গতিকে আগন্তুক দিনত অকল BTCতে নহয়, 2021 নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আগন্তুক দিনত চৰকাৰ গঠন হ'ব। আপোনালোকে প্ৰশিক্ষণ কৰি BJPক আনিছে, মানে ইয়াৰ এইবাৰ আপুনি ভৱানীপুৰ আৰু পাটাচাৰকুছি যথেষ্টভাৱে সক্ৰিয় হোৱা দেখা গৈছে। যিহেতু মই অকল পাটাচাৰকুছি বা ভৱানীপুৰত সক্ৰিয় হোৱাৰ কথা অহা নাই, সমগ্ৰ অসমতে আজি প্ৰায় এমাহ ধৰি পেলাই আমি উত্তৰ অঞ্চল, বিশেষকৈ আমি জোনাই সমষ্টি, আমি ধেমাজি জিলা, লখিমপুৰ জিলা, গোগামুখকে আদি কৰি বিশ্বনাথ, শোণিতপুৰ আহি ওদালগুৰি, তাৰপিছত মঙলদৈ, আৰু তাৰপিছত বাক্সা হৈ পেলাই কোকৰাঝাৰ হৈ পেলাই এই সম্পূৰ্ণ এই উত্তৰ অঞ্চলটো অসমৰ